বৰপেটাৰ চেঙাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন আহত দুজন। বৰপেটা জিলাৰ চেঙাত সোমবাৰে নিশা প্ৰায় 11:45 বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়। কেইজন আছিল গমেই পোৱা নাই, মানে এজনে মেডিকেলত দেখা হৈছে। সেইটো টাৰ্ণিংটো লৈ পেলাই হয় আকৌ চিধা বুলি চিধা বুলি মানুহ যাতে আছে থিতাতে নিহত হোৱা যুৱকজন বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰাপাৰা গাঁৱৰ হামিদ কাজিৰৰ পুত্ৰ চানোৱাৰ কাজী বুলি জানিব পৰা গৈছে। বয়স 28। আনহাতে গুৰুতৰভাৱে আহত হোৱা আন দুজন যুৱক ক্ৰমে কুকুৰাপাৰা গাঁৱৰ পণ্ডিত আলীৰ পুত্ৰ ফাৰহাদ আলী আৰু কঠলমোৰা গাঁৱৰ বাৰেক আলীৰ পুত্ৰ মৃদুল আলী বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱা খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় তাৰাবাৰী আৰক্ষী। ততালিকে স্থানীয় ৰাইজে আৰু তাৰাবাৰী আৰক্ষীয়ে চানোৱাৰ কাজী, ফাৰাদ আলী আৰু মৃদুল আলীক চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চানোৱাৰ কাজীক চিকিৎসকে মৃত ঘোষণা কৰে আৰু সংকটজনক অৱস্থাত ফাৰহাদ আলী আৰু মৃদুল আলীক বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে বৰপেটা দিশৰ পৰা